ব্ৰেইন ৰড এই ৱৰ্ডটো অক্সফৰ্ড ডিকশ্যনাৰীয়ে ৱৰ্ড অফ দ্য ইয়াৰ বুলি ডিক্লেয়াৰ কৰিছে 2024 ৱৰ্ড অফ দ্য ইয়াৰ বুলি ডিক্লেয়াৰ কৰিছে এই ৱৰ্ড ব্ৰেইন ৰডক কিন্তু কিয় কৰিছে কাৰণ এটা এৱেৰনেছ দিয়াৰ কাৰণে কৰিছে এটা আমাৰ সমাজৰ মাজত এটা এৱেৰনেছ দিয়াৰ কাৰণে এই ৱৰ্ডটো কৰিছে এই ব্ৰেইন ৰড ৱৰ্ডটো আমাৰ চবৰ কাৰণে আপোনাৰ কাৰণে মোৰ কাৰণে চবৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট কাৰণ এই ৱৰ্ডটোৰ মিনিংটো হ'ল যে ব্ৰেইনটো পচি যোৱা কিন্তু সেনেকৈ নহয় যে কোনো মেডিকেল বস্তু দি নহয় কিন্তু কিছুমান আমাৰ অভ্যাসেৰে পচি যোৱা যেনেকুৱা মানে যদি মোবাইলত বা টিভিত যদি ল' কোৱালিটি কণ্টেণ্ট খুব বেছি চাওঁ তেতিয়া আমাৰ এই ব্ৰেইন ৰড বুলি এইটো ডিজিজ আছে এইটো আমাৰ হ'ব পাৰে ফাৰ্ষ্ট অফ অল হ'ল যে ডিক্ৰিজড ফ'কাছ আমাৰ ফ'কাছ কমি যাব আমাৰ যিকোনো কামত ফ'কাছ কমি যাব আমাৰ মেমৰি লছ হ'ব আমাৰ মেমৰি যিকোনো বস্তু ফট কৰি মনত ৰাখিব নোৱাৰোঁ বা মনত ৰাখিলে ফট কৰি কেইদিন পিছত পাহৰি যাম মেমৰি লছ হ'ব মেণ্টেল ফেটিক হ'ব প্ৰকাষ্টিনেশ্যন যোনটো কয় যোনটো মানে আজিৰ কামটো হ'ব দিয়া কালি কৰিম এই দুদিন পিছত কৰিব এই 1 তাৰিখে এইবিলাক কৰিম সোমবাৰে কৰিম এনেকুৱা ধৰণৰ অভ্যাস আমাৰ এটা গঢ়ি উঠিব আৰু চবচে ইম্পৰ্টেণ্ট কথা এই ব্ৰেইন ৰডৰ পৰা যে আমাৰ ইন দ্য মেইন টাইম আমি মটিভেটেড ফিল নকৰিম আমি যিকোনো কাম কৰাৰ কাৰণে আমি ইচ্ছুক নাথাকিম আমাৰ অলপ কাম কৰাৰ ধৈৰ্যটো কমি যাব চ' এই ৱৰ্ডটো ব্ৰেইন ৰড ৱৰ্ডটো মনত ৰাখিব এইটো ৱৰ্ড অফ দ্য ইয়াৰ 2024 এনেই বনোৱা নাই এটা এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে বনাইছে আৰু এইটো বস্তু মনত ৰাখিব লাগিব সেইকাৰণে ইনষ্টাগ্ৰাম হওক বা ফেচবুকতে হওক ভাল কণ্টেণ্ট চাব ইনফৰ্মেটিভ কণ্টেণ্ট চাব আৰু এনেকুৱা কণ্টেণ্ট চাব যোনটো কণ্টেণ্টৰ পৰা আপোনাক মটিভেটেড ফিল হয় আপোনাক কাম কৰাৰ কাৰণে মটিভেশ্যন পায় এই ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম